খেলোঁ। এই টুইটৰ কথাটো মই নিজে গমেই পোৱা নাছিলোঁ, কিন্তু মিডিয়াৰ যোগেদি মই গম পাইছোঁ যে নেশ্যনেল মিডিয়াই মোক প্ৰথমে ফোন কৰিছে আজি, CNN হওক বা ৰিপাব্লিক ভাৰত, তেওঁলোকে ফোন কৰি কৈছে যে এনেকৈ টুইট এটা কৰিছে, তাই গেমৰ এনেকুৱাখিনি কৰি আছে যে কোচবিলাক চেঞ্জ কৰি আছে মাহে মাহে, এই বিষয়ে মোক ক'বলৈ কৈছিলে। তেতিয়া মই কৈছোঁ যে মই এইটো কথাটো মই আপোনালোকৰ যোগেদিয়ে গম পাইছোঁ, কিন্তু এতিয়ালৈকে মোক তাইও পোৱা নাই। আৰু যদি প্ৰকৃততে তেনেকুৱা হৈছে, এইটো মই ভাবোঁ যে এইটো বৰ এটা ভাল হোৱা নাই, কাৰণ কেলৈ তাইৰ আগন্তুক কমনৱেলথ গেম আহি আছে, অহা 28 তাৰিখৰ পৰা গেম আৰম্ভ হ'ব। আৰু এই মুহূৰ্তত যদি তাই যদি তেনেকুৱাখিনি ধৰক ক্ৰিয়েট কৰিছে, তেনেকুৱাখিনি হাৰাছমেণ্ট, সেইটোতো তাইৰ খেলত নিশ্চয় প্ৰভাৱ পৰিব, মানসিকভাৱে হ'লেও তাই অলপ দুৰ্বল হ'ব বুলি মই ভাবোঁ। আৰু যিটো যে কোচ, তেওঁৰ ব্যক্তিগত কোচ আছিলে সন্ধ্যা গুৰুং, তেওঁক এতিয়ালৈকে গেম ভিলেজত এণ্ট্ৰি কৰিবলৈ দিয়া নাই বুলি কৈছে। আৰু যদি সেইটো হৈছে, তেতিয়াহ'লে সেইটো এটা বৰ বেয়া কথা। এইটো মানে কি, তাই এতিয়া বৰ্তমান যিখিনি আপোনাৰ গেম আগন্তুক আহি আছে, 4-5 দিন তাই গেমৰ প্ৰেক্টিছত প্ৰভাৱ পৰিব। 8টা দিন প্ৰেক্টিছ, ইতিমধ্যে 8টা দিন। হয়। তাই যদি সেইখিনি তেনেকুৱা হৈছে, 8টা দিন স্থগিত হৈ গৈছে, যদি তাই বহুত মানে পাছ পৰি গৈছে, এই বিষয় লৈ পেলাই আৰু মই যেতিয়াই মই কথাটো গম পালোঁ, তেতিয়া মই বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ ছেক্ৰেটাৰী জেনেৰেলৰ লগত কথা পাতিলোঁ ফোনত। তেওঁ ক'লে যে এই কথাটো ইমান চিন্তা কৰিবলগীয়া কথা নহয়, তেওঁ কোচ নিশ্চয় গেম ভিলেজত সোমাবলৈ পাব, এণ্ট্ৰি হ'বলৈ পাব, কিন্তু তেওঁ টেকনিকেল কিবা এটা প্ৰব্লেমৰ কাৰণে হয়তো সোমাব পৰা নাই। 2-4 দিনৰ ভিতৰতে তাই যিজন সন্ধ্যা গুৰুং বুলি যিজন কোচ আছে, তেওঁ এণ্ট্ৰি কৰিবলক সদায় আগবঢ়াই নিব লাগে আৰু তেওঁলোকৰ পাৰফৰ্মেঞ্চত গুৰুত্ব দিব লাগে। যদি তেনেকুৱাখিনি হৈছে, এইটো ভৱিষ্যতলৈ যেন তেনেকুৱা নহয়, মই সেইটোৱে আশা কৰোঁ। আজিতো হোৱা নাই, যোৱাকালি আমি কথা পাতিছিলোঁ। যোৱাকালি তাই আয়াৰলেণ্ডৰ পৰা যেতিয়া বাৰ্মিংহামলৈ ফ্লাইটত যাবৰ কাৰণে আগমুহূৰ্তত তাই ফোন কৰিছে যে মই এতিয়া গৈ আছোঁ বুলি। কিন্তু আজিৰ দিনটোত ফোন কৰা নাই। অৱশ্যে মই অকণমান ব্যস্ত আছিলোঁ, হয়তো গধূলিলৈ ফোন কৰিম বুলি মই ভাবি আছোঁ। আৰু কথাটো ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপৰ কাৰণে মানে ঘৰলৈ আহোঁতে বা শেহতীয়াকৈ আপোনাৰ লগত কথা পাতোঁতে কেতিয়াবা সেই কথাটো আলোচনা হয় যে তাই কোচৰ কাৰণে অকণমান প্ৰব্লেম হয়, কাৰণ কোচসকল যিসকলে উন্নত ধৰণে কোচ ট্ৰেইনিং দিব পাৰে, তেনেকুৱা ধৰণৰ কোচ তেওঁৰ অভাৱ বুলি কয়, যে মই এনেকুৱাখিনি কোচক মানে পোৱা নাই। আৰু বিশেষকৈ তাই অলিম্পিকত যিসকল কোচে এই মেডেল অনাত সহায় কৰিছিলে, মই ভাবোঁ তেওঁলোকক লগত থকাটো ভাল নিশ্চয়। আৰু সন্ধ্যা গুৰুং যিহেতু প্ৰথম অৱস্থাৰ পৰাই এই লগত ট্ৰেইনিঙত আছে, প্ৰেক্টিছ কৰোৱাই থাকে, আৰু তাইক চাগে সন্ধ্যা গুৰুঙৰ প্ৰতি অলপ গুৰুত্বটো বেছি দিয়ে, সেইটো কাৰণে মানে ভাবে তাই থাকিলে মই অলপ সাহস পাওঁ। বিশেষকৈ সেই কথাটো কয়ও যে সন্ধ্যা গুৰুং থাকিলে, মেম থাকিলে মই মানে মেণ্টেলি অলপ সাহসটো পাওঁ। হয়, যথেষ্ট হাৰাছমেণ্ট হৈ আছে বুলি কৈ আছে, যথেষ্ট মানসিক কৰি আছে। কি আহ্বান জনাব যদি বিষয়টো এনেধৰণৰ কিবা হৈ আছে? বা মই আগতেও কৈছোঁ আপোনালোকক যে এইটো যদি তেনেকুৱাখিনি হৈছে, এইটো বৰ এটা ভাল নহয়, আৰু এনেকুৱাখিনি শুধৰণি কৰিব লাগে। আৰু মই এইটোৱে আহ্বান জনাম, তাই এইবিলাক সকলো পাহৰি, তাই এতিয়া আৰু 2-4 দিন আছে, 28 তাৰিখৰ পৰা গেম আৰম্ভ হ'ব। তাই চব আওকাণ কৰি তাই গেমত মনোযোগ দিয়ক, আৰু ভাল এটা খেল প্ৰদৰ্শন কৰি পেলাই এটা মেডেল কঢ়িয়াই আনক। মই তাইৰ প্ৰতি আহ্বান জনাম।